মই আজি বনাবলৈ লৈছোঁ মছলা পুৰি। এইখিনি বনোৱাৰ কাৰণে মই আলু অলপ লাগিব, আলু অলপ কাটি ল'লোঁ আৰু বিলাহীও 2টা কাটি ল'লোঁ। লৈ ইয়াত অকণমান নহৰুকো দি মই মিক্সাৰ কৰি ল'লোঁ। আৰু এতিয়া ইয়াত লাগিব মছলা লাগিব আৰু আটা অলপ লাগিব। ঠিক আছে, মই আগতে মছলাটো কৰি দিওঁ। অকণমান নিমখ দি দিলোঁ, জিৰা ধনিয়া আৰু গৰম মছলা, অকণমান কালজিৰা অকণমান কমকৈ দি দিলোঁ আৰু হালধি অকণমান, চেনি আৰু এনেকৈ যিখিনি মছলা দিব লাগে মই গোটেইখিনি দি ল'লোঁ। অকণমান বেকিং চ'ডা অলপমান দি দিছোঁ। এনেকৈ দি অকণমান ধনিয়া পাত আছে মই কাটি দি দিলোঁ ইয়াতে। আৰু গোটেইখিনি দিয়াৰ পিছত মই পিঠাগুড়ি 1 কাপ দি দিলোঁ আৰু আটা দি দিলোঁ, মই 1.5 কাপ আটা দি দিলোঁ। কাৰণ এইখিনিত পানী নিদিয়াকৈ এইখিনি মই সানি ল'ব লাগিব, ইয়াত পানী দিয়া নহয়। আৰু লগতে অকণমান ঘিউ দি দিলোঁ, 1 চামুচ ঘিউটো দিলে ভাল লাগে, সুগন্ধি আহে। এনেকৈ মই গোটেইখিনি মই মাৰি ল'লোঁ হাতেৰে। লৈ বহুত ঢিলা হ'লে অকণমান আটাও দিব পাৰি, কিন্তু এটা জোখমত আৰু হৈ গ'ল। মই এতিয়া টাৱাখনত মই ৰিফাইন দি দিলোঁ আৰু মই এইখিনি লাড্ডু বনাই গোটেইখিনি এটা এটাকৈ লাড্ডু বনাই মই এইখিনি মই ইয়াতে বেলি ল'ম। এনেকৈ মই গোটেই একফালৰ পৰা মই এইখিনি বেলি লৈ ল'লোঁ। কাৰণ ৰাতিপুৱাৰ মানে এইটো চাহৰ লগত দিয়া হ'ব। আৰু ইয়াতে মই অকণমান গ্ৰেভি এটা বনাই ল'ম, বাদাম কিবাকিবি এনেকৈ মিক্স কৰি পেলাই এটা বনাই ল'ম এইখিনি খোৱাৰ কাৰণে। এনেকৈ মই এটা এটাকৈ বনাই আছোঁ বাৰু। খাবলৈ বহুত ভাল লাগে, টেষ্টি হয়। আৰু এনেকৈ অলপ কষ্ট হয়, এইবিলাক বনালে অলপ সময় লাগে। তথাপিতো সময় লাগিলেওতো আমি বনাবই লাগিব। এনেকৈ মই এতিয়া টাৱাখনত মই ৰিফাইনত মই এখন বহাই দি দিলোঁ। আৰু ইমান ধুনীয়া কালাৰ আহিছে দেখিছেনে? বৰ ধুনীয়া লগা হৈছে, ৰঙচুৱা হৈছে, ফুলিও উঠিছে বাৰু। এনেকৈ এখন এখনকৈ মই গোটেইখিনি মই বনাই ল'ম বাৰু। কাৰণ এইটো খাবতো দিবই লাগিব, খোৱাৰ সময় হৈ আহিছে। সেয়ে মই বহুত তাড়াতাড়ি লাগিছে বাৰু। এনেকৈ এখন এখনকৈ গোটেইখিনি বনাই ল'লোঁ, হৈ গ'ল বাৰু। এতিয়া মই খোৱাহে কথা আৰু মোৰ ভিডিঅ'টো চালে কেনেকুৱা পালে, নিশ্চয় ভাল পালে লাইক কমেণ্ট কৰিব আকৌ।